বিশিষ্ট সমাজকৰ্মী তথা সমাজ সংগঠক স্বৰ্গীয় হেমপ্ৰভা বৰালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু কবি সন্মিলন। পশ্চিম যোৰহাটৰ নিবাসী পশ্চিম যোৰহাট কবি সন্মিলনৰ উপদেষ্টা কবি চন্দ্ৰধৰ বৰাৰ সহধৰ্মিনী হেমপ্ৰভা বৰালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু এখনি কবি সন্মিলন আয়োজন কৰা হয়। তেখেতৰ স্মৃতি সজীৱ কৰি ৰাখিবৰ বাবে পশ্চিম যোৰহাট শাখা কবি সন্মিলন জনপ্ৰিয় ফেচবুক গোট সপোনৰ পৰিধি আৰু মুৰুলী সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত তথা পৰিয়ালৰ সহযোগত পানী চকুৱাৰ নিজা বাসগৃহত এটি মনোজ্ঞ অনুষ্ঠান আয়োজন কৰে। পশ্চিম যোৰহাট শাখা কবি সন্মিলনৰ সম্পাদক বিকি নেওগে আগধৰা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে পশ্চিম যোৰহাট শাখা কবি সন্মিলনৰ উপদেষ্টা স্বামী চন্দ্ৰধৰ বৰা আৰু মুৰুলী সাংস্কৃতিক গোষ্ঠীৰ মুখ্য তত্ত্বাৱধায়ক বিশিষ্ট নাট্যকাৰ পৰিচালক তৰণী শৰ্মাই। পশ্চিম যোৰহাট কবি সন্মিলনৰ উপসভাপতি হৰেণ বৰা, সম্পাদক বিকি নেওগ, সুৰুজমুখী শাখা সাহিত্য সভাৰ সভাপতি বন্দনা সন্দিকৈ, মুৰুলী সাংস্কৃতিক গোষ্ঠীৰ সভাপতি অৰবিন্দ দাস, বিশিষ্ট অভিনেতা প্ৰদীপ হাজৰিকা, আমাৰ অসম কাকতৰ পশ্চিম যোৰহাটৰ জ্যেষ্ঠ সাংবাদিক ৰমেন শইকীয়া, ধলাজান আটাপাম গাঁও প্ৰধান অৰূপ দত্ত, ডেৰগাঁৱৰ কবি পুৰবী ফুকন, গোলাঘাটৰ কবি স্বপ্নানী কলিতা, জ্যোতিমণি শইকীয়া বৰুৱা, ৰূপা দত্ত, ইন্দ্ৰাণী গোস্বামী, অচ্যুত কৃষ্ণ বৰা, প্ৰণৱ ৰঞ্জন শইকীয়া, ৰূপালী চলিহা, পশ্চিম যোৰহাট শাখা কবি সন্মিলনৰ সকলো সদস্য, সপোনৰ পৰিধি অসমৰ মুখ্য প্ৰশাসক তথা প্ৰতিষ্ঠাপক বিকি নেওগ, বিহু সুৰক্ষা সমিতিৰ হৈ জীৱন হাজৰিকা, কৃপাল হাজৰিকা, অনুজ সাহিত্য সাংস্কৃতিক গোষ্ঠীৰ সভাপতি ধ্ৰুৱজ্যোতি বৰাৰ লগতে বহুকেইটা অনুষ্ঠানে ৰাজহুৱা শ্ৰদ্ধাঞ্জলিত অংশগ্ৰহণ কৰি পুষ্প নিবেদন কৰে। পশ্চিম যোৰহাট শাখা কবি সন্মিলনৰ উপসভাপতি হৰেণ বৰাই সভাপতিত্ব কৰা সভাত সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ যোৰহাট জিলা সমিতিৰ একালৰ সদস্যা প্ৰয়াত হেমপ্ৰভা বৰাৰ জীৱন দৰ্শনৰ বিষয়ে এক মনোজ্ঞ আৰু সাৱলীল বিশ্লেষণ আগবঢ়াই মুৰুলী সাংস্কৃতিক গোষ্ঠীৰ মুখ্য পৰিচালক প্ৰদীপ হাজৰিকাই। সপোনৰ পৰিধি অসমৰ হৈ মুখ্য প্ৰশাসক তথা প্ৰতিষ্ঠাপক বিকি নেওগে সমাজ সংগঠক হেমপ্ৰভা বৰাৰ বহু গুণৰ বিষয়ে বিতংভাৱে বক্তব্য আগবঢ়ায়। এই সভাতে মুৰুলী সাংস্কৃতিক গোষ্ঠীৰ সভাপতি অৰবিন্দ দাসে বিকি নেওগৰ সম্পাদনা কৰা স্বৰ্গীয় হেমপ্ৰভা বৰাৰ সশ্ৰদ্ধ সোঁৱৰণত সুবাস গ্ৰন্থখনি উন্মোচন কৰি বক্তব্য আগবঢ়ায়। উপস্থিত দুকুৰিৰো অধিক কবিয়ে কবিতা পাঠ কৰি অনুষ্ঠানটোৰ সৌন্দৰ্য দুগুণে বৃদ্ধি কৰে। শেষত বিকি নেওগ, মলয় পল্লৱ বৰা আৰু মৃদুপৱন বৰাই সকলোৰে শলাগ লয়। নমস্কাৰ। আজি অনুষ্ঠিত হোৱা পশ্চিম যোৰহাট কবি সন্মিলন সপোনৰ পৰিধি অসম আৰু মুৰুলী সাংস্কৃতিক গোষ্ঠীৰ সহায় সহযোগত তথা স্বৰ্গীয় হেমপ্ৰভা বৰাৰ পৰিয়ালৰ উদ্যোগত আজি হেমপ্ৰভা বৰাৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি তথা স্মৃতিচাৰণ সভাখন অনুষ্ঠিত হয় আৰু লগতে এটি সুন্দৰ কবিতা পাঠৰ অনুষ্ঠান হয়। ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ কবিসকলে আহি ইয়াত আজি কবিতা পাঠ কৰে আৰু হেমপ্ৰভা বৰাৰ আত্মাৰ সদ্গতি অৰ্থে সকলোৱে প্ৰাৰ্থনা কৰে আৰু অনুষ্ঠানটো অতি সাফল্যমণ্ডিত হৈ সামৰণি